নমস্কাৰ অহা নাই মানুহ আহিলে আমি আৰম্ভ কৰিম কথা বতৰাখিনি বেহাৰবাৰী আউটপোষ্টৰ আমি সব আছোঁ এতিয়া নাহৰকটীয়াত ইয়াৰ আইবি এটাত নমস্কাৰ যিসকলে চাই মোৰ লগত আমাৰ ৰিণ্টু বৰা ৰাকেশ দা আছে নিজৰ বুলি আমাৰ আপোনালোকে গম পাইছে আমাৰ চিৰিয়েলখন 2000 হ'বলৈ গৈ আছে আৰু 2000 খণ্ডটো আমি নাহৰকটীয়াৰ পৰা কৰিম জয়পুৰ আৰু এপিসোডটো চালে গম পাব আপোনালোকে কিয় আহিলোঁ আমি ইয়াত খুব ধুনীয়া পৰিৱেশ আইবি এটাত আছোঁ এয়া আমাৰ গৰুড় সব ৰেডি হৈছে আমি এয়া আমাৰ মেইন জন 2000 হ'বলৈ গৈ আছে কোৱা আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ পৰিণাম মই নতুন সংযোজন তথাপিও মই বহুত লাকি যে মই বেহাৰবাৰী পৰিয়ালৰ লগত আছোঁ আৰু 2000 এপিসোড হ'বলৈ গৈ আছে উদযাপন কৰিবলৈ আহিছোঁ নাহৰকটীয়া জয়পুৰ তাতে আছে কেকেদা দ্বীপ আছে আমাৰ গোটেই পৰিয়ালটো আহিছোঁ এতিয়া ভালেই লাগি আছে সুন্দৰ পৰিৱেশ বৰষুণো দি আছে বৰ গৰমো নাই ঠাণ্ডাও নাই বহুত ধুনীয়া আৰু ৱেডাৰটো আমাৰ বহুত থেংক ইউ আপোনালোকৰ মৰম সঁহাৰিৰ কাৰণে আজি 2000 এপিসোড চাব এটা বিশেষ খণ্ড জয়পুৰৰ পৰা নাহৰকটীয়া ধন্যবাদ আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাও নাই নেদেখুৱাওঁ এইটো এপিসোডত চাব এইজন আমাৰ ফেচবুক লাইভ এওঁ কথাটো কৈ দিওঁ এওঁ আমাৰ হেৰি টেকনিকেল বিভাগত থাকে এওঁ মাজতে কিবা এপিসোডত ওলাইছে কিন্তু তেখেতে মানে কথাবোৰ নুশুনে আৰু ক'বও নোৱাৰে সি আমাৰ কাৰণে বৰ লাকি বুলি আমি ভাবোঁ সি আমাৰ লগত আমি একেলগে কাম কৰি আছোঁ 2000 কাৰণে কৈ দিছোঁ এইজন আমাৰ মেইনজন ছেকেণ্ড মেইনজন কমল ক 2000 হ'ব এতিয়া 2000 হ'ব এতিয়া আজি আমি জয়পুৰলৈ আহিছোঁ কিয় আহিছেতো নকবি আকৌ নকওঁ 2000 কাৰণে কিয় আহিছে নকবি বিষয়ৰ কথাখিনি আপোনালোকৰ মৰম চেনেহ আমাৰ লগত সদায় থাকক তহঁতৰ ঘৰলৈ এদিন নিবি মোক আমাৰ পৰিচালকজন ক'লে গ'ল সেইজন এয়া আমাৰ বাইলং এয়া ডাংকাই গানটোৰ স্ৰষ্টা এতিয়া 2000 এপিসোড আমি ইয়াতে কৈছে সব গোট খাইছোহি এতিয়া কোৱা অকণমান 2000 এপিসোড আৰু আমি আহিলোঁ আজি নাহৰকটীয়া জয়পুৰলৈ আৰু ইয়াত অসমৰ প্ৰথম এই তাত যে গৈছে তাক কোৱাটো বন্ধ কৰি থোৱা আছে এই হিচাপে কেনেকৈ কাটি দিলোঁ মই কথাটো ক'বলৈ নিদিলোঁ ডাংকাই খুব মৰমৰ ককাই আজি জয়পুৰলৈ আপোনালোকে বহুত পুৰণি থানা জয়পুৰ তাত এটা এপিসোড কৰিবলৈ আহিলে গতিকে আপোনাৰ মানে দুই এষাৰ শুভেচ্ছাটো থাকিলে আমাৰ একদম অন্তৰৰ পৰা আছে কাৰণ আপুনি আহিছেও সেইকাৰণে ন মা দেখা দিবলৈ আমিও আপোনালোকক লগ পাই বহুত ভাল লাগিলে থেংক ইউ ককাইদেউ থেংক ইউ বাকী এয়া আমাৰ মহানুৱা সকলোলৈকে মোৰ তৰফৰ পৰা নমস্কাৰ ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ মৰম চেনেহ দিয়াৰ বাবে আমাৰ বেহাৰবাৰী আউটপোষ্ট 2000 খণ্ড হ'ব এপ্ৰিলৰ 3 তাৰিখে গতিকে আমি স্পেচিয়েল এপিসোড এটা শ্বুটিং কৰিব আহিছোঁ জয়পুৰত উপভোগ কৰি মানে ভালকৈ আপোনালোকে চাবলৈ পাব ধুনীয়া এপিসোড এটা কৰিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে সকলো ৰাইজৰ আহ্বান জনাওঁ যেনেকৈ আমাৰ মৰম কৰিছে আগলৈকে মৰম কৰি থাকিব ধন্যবাদ আমাৰ পৰিচালক এয়া আহিছে একদম গা পা ধুই ৰেডি হৈ আহিছে আৰু এতিয়া স্ক্ৰিপ্ট আৰম্ভ আমি এতিয়া ঐতিহ্যমণ্ডিত জয়পুৰত বুঢ়ীদিহিং নৈ পাৰৰ এই ফৰেষ্টৰ আইবিত আমি প্ৰথমটো আজি দিনটো শ্বুটিং ষ্টাৰ্ট কৰিব ওলাইছোঁ মৰম পিতাই সকলোকে সুকলমে এই কামভাগ আমাৰ সম্পূৰ্ণ কৰিবৰ কাৰণে সহায় কৰক এয়া আমাৰ কেমেৰাৰ অকণদা নমস্কাৰ কোৱা চাই থকাৰ কাৰণে ভাল লাগিছে 2000 পিছত পামহি গতিকে আপোনালোকৰ আশীৰ্বাদ দৰকাৰ হ'ব আৰু দি থাকিব ধন্যবাদ ধন্যবাদ বুলি কৈ আকৌ মোক এডাল দিছে অঁতৰাই নাই মানে এইজন আমাৰ টেনশ্যন দিবলৈ আহিছে সি ইয়াত তাৰ বোলে গা বেয়া গাটো ভাল নহয় ইমান এটা আপোনালোকৰ নামবোৰ কম ৰ'ব বাইলুঙক কমাই খুৱাব কোৱা দুএষাৰ ভাল লাগিছে আজি প্ৰথমবাৰ আহিছোঁ মই নাহৰকটীয়া খুব ভাল লাগিছে মই গুৱাহাটীতে সোমাই থাকোঁ আজি ওলাই আহি মোৰ খুব ভাল লাগিছে বাকী ককাইদেউহঁতেও আমাক বহুত সহায় কৰিছে ইয়াতে
বেহাৰবাৰী সম্পৰ্কে কয় যদি কওক, লাইভ কৰি আছে। অনুষ্ঠান চাই থাকোঁ, ভাল লাগে, বহুতেই ভাল লাগে। আৰু নাহৰকটীয়ালৈ আহিছে, খুবেই ভাল লাগিছে। এতিয়া বৰ্তমান জয়পুৰ আইবিত আছে এওঁলোক। থেংক ইউ। তেওঁলোকেও বেহাৰবাৰী চাই যথেষ্ট আমাক মানে আদৰ সাদৰ কৰিছে, সেইকাৰণে থেংকফুল আমিও আপোনালোকৰ ওচৰত। চাই থাকিব বহুত ফূৰ্তি পাইছোঁ আপোনালোকক কাষতে পাই। থেংক ইউ। আৰু নাই আৰম্ভ কৰক। এইটো আমাৰ ইংটি কেমেৰা সহযোগী চুনু বড়ো, চৰি ইংটি আমাৰ এইটোহে। এয়া আমাৰ দেউ দোকানী। নমস্কাৰ। অঁ বহুত ভাল লাগিছে, অঁ এটা বৰ শুভ মুহূৰ্ত। অঁ এয়া আমাৰ মেকআপৰ নমস্কাৰ। কিনা। কোৱা অনুভৱ, তুমি 2000 হ'ব এখন চিৰিয়েল, তুমি মেকআপ বহুত কৰা। ভাল লাগিছে, 2000 এপিছড কমপ্লিট হ'ব মানে বেহাৰবাৰী আউটপোষ্ট। আৰু মইতো বেছি দিন হোৱা নাই, এতিয়াহে মানে আহিছিলোঁ। থেংক ইউ। কৰি থাকা ধুনীয়াকৈ। বাইলুঙক এজনে কৈছে কমাই খুৱাব লাগে বোলে। লাগে নেকি কওকচোন? ওলাই যায় চাইডৰ পৰা দেখাই দিয়ক। এই চোৱা গোলাই চাবা দেই, মই দেখাই দিছোঁ ৰ'ব। চাইডকে চাইডকে এইটো বা এই পেট কি ভাঙেও। বিহু এটা গাই দিয়ক না। বিহু কোনে গাব এতিয়া? আমাৰ এই আমি পাতিলে নহ'ব, গাই দিয়া। অঁ ৰেডি, আমাৰ ৰেডি হ'ব হৈছে শ্বুটিং। গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিলোঁ। আও হৰি আও ৰাম, আমি অনুষ্ঠান সামৰিছোঁ আমাৰ লাইভ দেই। থেংক ইউ।